তো গাইজ আজি হৈছে ৰাজস্থানত মোৰ মানে ঘৰৰ পৰা অহাৰ পিছত ফাৰ্ষ্ট দিন ৰাতিপুৱা 5টা বজাত নামিলোঁ তালচাপত আৰু এতিয়া বাজি আছে 7:07 বজা নেই না 6:30 মান হৈছে এয়া বগৰী তোলাত ব্যস্ত হৈ আছোঁ দেখিছেনে চাওক এই পাপাই এইফালে গছডাল জোকাৰি দি আছে আৰু মই এয়া বগৰী তুলি আছোঁ চাব পাৰে আৰু বগৰীবিলাক গাইজ ইমান মিঠা নহয় गाइस ये देखो बोगरी पूरा बोगरी बोगरी पड़ा देखो पूरा लाल हो गया जमीन इफालियोसा इफालियोसा टुन पेशेंट गए टुन इफालियोसा ये देखो चुग नहीं रही है बेर नहीं चुग रही है ओनली खाइए नहीं चुग रही है मतलब पापा जुकारी আছে যে গছডাল ওপৰৰ পৰা মানে আমি তলত পৰা উঠাব লাগে বগৰীকেইটা হে চুগুৰিয়ে কৈ আছে এয়া বগৰী বহুত বেছি মিঠা তাৰ মানে ইমান এনেকুৱা বগৰী অসমত নাপায় মই খোৱা নাই বেলেগে পাব পাৰে মই টেঙা খাওঁ तो यहाँ पे देखो नीचे देखो कितना बोगरी बोगरी पड़ा है बोगरी चुगेंगे अभी पूरा चुगना है ठीक है ना 3-4 घंटे लग जाए चाहिए আহিয়ে বিহাৰী পুৰা কামত লাগি গৈছে চা বিহাৰী কি লৈ গৈছে ओ बोगरी এইবিলাক বগৰী চাইছেনে দেখিছে এইটো চাওকচোন কত থৈছে বগৰীটো চাওক ইমান গাল বগৰী দেখিছে अभी वो और बाकी पड़ा है আৰু আছে এইয়া সবে লাগি আছে এইডাল গছ এইয়া পাপা আৰু মায়ে বগৰী বুটলি আছে আছে এইটো জাপ্পি সিও বুটলি আছে তো গাইজ এইবিলাক চাওকচোন এয়া বগৰী দেখিছে এইবিলাক আমি এতিয়া ছিগি লৈ আহিছোঁ এইখিনি আগৰে হয় এইখিনি আগৰে হয় তাৰপিছত এইখিনি এতিয়াৰ দেখিছে একদম দুই চৰিয়া নে কি বুলি ক'ম এতিয়া এইটো মই ধৰিবই পৰা নাই कुंडा बोलते हैं দুই কুণ্ডা ইহঁতে কুণ্ডা বুলি কয় এইকেইটা এনেকুৱা বাস্কেটকেইটাক কুণ্ডা বুলি কয় এই চাওক তো এয়া আমাৰ গৰু এতিয়া গাখীৰ খীৰাব চাওক এইটো পোৱালিজনী ছেপ্টেম্বৰত জগিছিলে এতিয়া মাকে গাখীৰ দিয়া বন্ধ কৰিছে অকণমান দিয়ে গাখীৰ খুব কমকৈ ওলাই আছে দেখিছেনে এয়া গৰু এইফালেও আছে আৰু এইটো চাওক আৰু এইটো ঘৰটো এতিয়ালৈকে পূৰা ভালকৈ কমপ্লিট হোৱা নাই চাওক কমপ্লিট হোৱা নাই এতিয়া বহুত কাম বাকী আছে আমাৰ ৰুমটোও বাকী আছে এইয়া ৰুমৰ অৱস্থা চাওক এইবিলাক কম্বল চম্বল আৰু ইয়াত গাইজ এইবিলাক বহুত দিগদাৰ দেখিছে চৰাই দেখিছেনে দেখিছে ৰুমৰ ভিতৰত চৰাই আহে আৰু ফেন চলাই দিলে বহুত চৰাই চিৰিকটি এনেকৈ মৰি যায় ইমান দুখ লাগে এয়া ৰুমৰ অৱস্থা এই দেখিছেনে এইবিলাক চাওক এইটো বিহাৰী কি হ'ল তোৰ একো নাই আন্ধাৰ লাগিছে কালো লাগিছে এইবিলাক দেখিছে এইবিলাক এতিয়া চব চিজিল কৰিব লাগিব চাওকচোন এইবিলাক গোটেই আলনা ফালনা তেনেকেই পৰি আছে এইবিলাক লাগেজ কালিৰ চব ঠিক কৰিম तो ये देखो तो मैगी बनाई से आटे इसको भूख लग गया है एटो हमार गुलगुलू एंड मी गुलगुलू हुई है और मैं उसको पकड़ के रखा हूँ গাখীৰ খীৰালে এয়া গাখীৰ গৰম কৰি আছোঁ এতিয়া মানে মায়ে গৰম কৰি আছে আৰু মই এনে আৰু শ্বুটিং কৰি আছোঁ আপোনালোকে দেখুৱাবলৈ এয়া মায়ে আটা মাৰি আছে আমাক খুৱাব আৰু এতিয়া চাওক পুৰা মাৰি আছে আটা তো গাইছ ইফালে মায়ে আমাৰ ৰুটি বনাই আছে এইখন চাওক এইখন হৈছে প্ৰথম ৰুটিখন যিখন ৰাতিপুৱা আমি প্ৰথম ৰুটি বনাওঁ কিসকি ৰুটি होती है আমি कुत्ते को क्यों रोटी देती है मम्मी शर्मा रही है এখন ৰুটি মানে কুকুৰৰ কাৰণে বনাই যিকোনো মানে জীৱ জন্তুৰ কাৰণে বনাব লাগে বুলি কিবা এটা নিয়ম আছে আমাৰতো ইয়াত কুকুৰ নাই কাৰণে আমি গৰুকে দিওঁ কিন্তু কুকুৰৰ নামত বনাই বুলি এওঁলোকে কয় আৰু মই যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলোঁ মোৰ বেয়া জমনি লাগিছিলে কুত্তে কি ভি ৰুটি होती है আমাৰ মানে কুকুৰ দুটা আছে সিহঁতে ৰুটি চুটি নাখায় চিধা ভাত আৰু মাংস খাব তো आप क्या कहना चाहोगे इस बारे में हमारे इधर वेज होते हैं कुत्ते तुम्हारे इधर वेज होते हैं দিলে আৰু মোক ঠিলাটো মোকে দিছে সি দেই এইটো সি মোকে দিছে মানে ডাউনটো আপোনালোকে নিজৰ গাত পাতি ল'ব পাৰে আৰু তো এতিয়া লেবেল দিলে আপোনাৰ গাইজ কেনেকুৱা লাগিছে মোৰ টুপা টুপি নহয় টুপি টুপি কেনেকুৱা লাগিছে কমেণ্ট কৰ
दसो इतने दसो ओहो आते ही पूरे ठूसने लगी मैगी क्या मैगी के बिना रहा नहीं जा रहा भूख लगी थी क्या इतना ज्यादा भूख नहीं लगी क्या रात को ही खाया था 11 बजे ओ इतना अच्छा कौन কালি बनाया ৰাতিয়ে খাইছিলো ইও কি কৰিছে এক প্লেট ৰুটি পুৰি আনছে এক প্লেট দুটাই খাইছো পইচা লৈ গৈছে 500 টকা আনছে এক প্লেট 90 টকা দি तो गाइस एटो गुलु गुलो साव ओ गुलु गुलु এইখন গুলুগুলু জুন্দা এইখন গুলুগুলু মানে মই হস্পিটেল ডিসচার্জ হোৱাৰ নেক্সট দিনাখনে বাপেক মানে আমাৰ বিহাৰী আনি দিছিলে এই আৰু এটা জুলি আছে গুলুগুলু দিস ইজ ইয়োর ফার্স্ট গিফট ফ্রম ইয়োর পাপা পুরা জুলি আছে তাক ৰ'দত থৈ দিছো আৰু এইবিলাক দেখিছে না দুটাকে কুলাৰ যে ইমান গৰম পৰে নহয় ৰাজস্থানত চ' লাষ্ট টাইম মানে মই কুলাৰ ইউজ কৰিছিলোঁ তো চ' এইটো ঘৰতে আছিলোঁ মানে এইটো আমাৰ চাইড কেট ৰুম আছে এই ৰুমতে আছিলোঁ মানে যোনকেইটা আগৰ পুৰণা ৰুম আছিলে বহুত বেছি গৰম তাৰমানে চ' এইকেইটা ৰুম মানে এইকেইটা ৰুম অলপ ঠাণ্ডা ইয়াতে আছিলে এই ৰুমকেইটা এতিয়া মানে চাফা কৰি আছোঁ বহুত লেতেৰা হৈছে গাইজ চ' অলপমান দেখুৱাই দিছোঁ গুলুগুলুক ইয়াতে থৈ দিছোঁ এই অৱস্থা ৰুমৰ একফালৰ পৰা চিজিল কৰিব লাগিব যিহেতুকে মই থাকিলেতো এনেকৈ লেতেৰা হৈ থাকিম দেই এনেকৈ মানে জাবৰা কৰি থাকোঁ আমি বেচেলাৰ টাইপ মই কিন্তু এতিয়া গুলুগুলু আছে নহয় তাৰ কাৰণে অকণমান হাইজিনটো মেইনটেইন কৰি আছে এনেও বাৰু মই অলপ হাইজিন মেইনটেইন কৰোঁ কিন্তু মোৰ বস্তুবিলাক খেলি মেলি হৈ নাথাকিলে মানে ভাল নালাগে চ' মানে মই এতিয়া অকণমান কি কয় বুলি কয় একো অৰ্গেনাইজ কৰিম দেই আই উইল অৰ্গেনাইজ দি ষ্টাফ অফ মাই গুলুগুলু এণ্ড ফৰ হিম তো চলো আৰু চাফা তাফা কৰোঁ हो आज तो पायल वायल पहन के क्या हो गया पूरा मारवाड़ी बन गई क्या एक दिन में ही क्या हूँ চেন তেনটো পিন্ধিব নোৱাৰোঁ গুলুগুলু টানি দিয়াৰ মই এনেও বেছি জুৱেলাৰী বেয়া পাওঁ এই ভৰিতে পায়েলযোৰ মায়ে দিছিলে মোক আগতে আৰু সেইকাৰণে পিন্ধি লৈছোঁ আৰু মায়ে দুযোৰ পায়েল দিছিলে এইযোৰ সৰু এইযোৰ ভাল পাওঁ পিন্ধি সেইকাৰণে এইযোৰ পিন্ধি লৈছোঁ दुनिया लगी से तो ভাল লাগিছে থেংক ইউ तो क्या ये नाइटी ये टी शर्ट यही पहनोगी हाँ ओए साड़ी वाड़ी पहनो बुरा की पर ये पहन के जाओगी भाई सिटी में हाँ क्या है जबड़ा क्या जब वो कैसे तो गाइज आमी आइसो सोप क्या है इसको क्या बोलते हैं গাইজ আমি চাপৰত আহিছোঁ দেখিছে গুৱাহাটী আহিয়ে মই একদম টিকিল গিলাই ঘূৰি ফুৰিছোঁ আৰু মানে জানে নহয় আমাৰ মানে ঘৰটো নতুনকৈ বনাই আছে মানে ইহঁতৰ তো কি হৈছে মানে ৰুমবিলাক গোটেই উল্টা পুল্টা হৈ আছে চ' মানে মই ট্ৰাংক এটা নিব আহিছোঁ ডাঙৰ মোৰ যে কাপোৰ এবাৰ গুৱাহাটীৰ পৰা মই বহুত লৈ আহিছোঁ ঘাগৰা তাৰপিছত লেহেংগা চেহেংগা যিমান কাপোৰ আছে চ' মানে মোৰ মানে ক'ত থ'ম ন মই সেই ট্ৰাংকত লৈ আহিছোঁ গুলুগুলু সৰু হৈ আছে যে তাৰো কাপোৰবোৰ ইফাল সিফাল হৈ থাকে সেইকাৰণে মই যিখিনি নালাগে সেইখিনি ট্ৰাংকত ভৰাই থৈ দিম তাৰ কাৰণে আমি ট্ৰাংক এটা কিনিব আহিছোঁ तो भी खर्चा आ गया हम लोगों का बहुत खर्चा क्या हो गया अभी इसको क्यों देख रही हो अरे देखो ना ये MG का है अच्छा लग रहा है ना ओ तो भाई कब दिला रहे हो ये मुझे अच्छा है भाई MG कंपनी का क्या এটা চাওক না মানে 3 ডোৰৰ হয় ইমান ধুনীয়া চাওক এটা মই লৈ যাম এতিয়া মোৰ পইচা নাই পইচা হ'লে নহ'লে বিহাৰী কিডনী বিক্ৰী কৰি দিম মই नेक्स्ट टाइम एकदम लेंगे তো গাইজ এয়া ময়ূৰ চৰাই চাওক আপোনালোকক মই কৈ থাকোঁ যে ৰাস্তাই ঘাটে ময়ূৰ চৰাই এই মাত্ৰ ট্ৰাংকটো কিনি ওলাইছিলোঁ এয়া ময়ূৰ চৰাই দেখিছেনে এয়া চাওকচোন কি মজা লাগিছে চাওক মই ট্ৰাংকটো কিনি বজাৰৰ পৰা ওলাইছোঁ আপুনি ভাবক ইয়াত বজাৰতো ময়ূৰ চৰাই এনেকৈ ঘূৰি আছে চাওকচোন একদম ওচৰতে আছে 50 মিটাৰো নেই হোগা না 20 মিটাৰ দূৰত আছে চাওক কি মজা লাগিছে ন এই চাওক এনেকুৱা বস্তুবিলাক দেখাই থাকিম দেই সেইকাৰণে ভিডিঅ'বোৰ চাই থাকিব এই ক'ৰবাত গৈ আছে দেখিছে এয়া উট গাড়ী দেখিছে ৰাস্তাত এনেকুৱা উট গাড়ী দেখিব পাব চাওক मिल जाएगा एक दूसरे सेकंड में आपको मयूर मिल जाएगा मोर क्या मिल जाएगा मोर ইয়াত মানে উট ময়ূৰ চৰাই তেনে সাধাৰণ আৰু দেই हम लोग के लिए ये এজ ইউজুৱেল हाँ দেখো কিবা কি কবা আমি রুকি আছো চুৰি দোকান এই আমাৰ এইটো ট্ৰাংকটো দেখিছেনে এই ট্ৰাংকটো দেখিছে এইখন বিহাৰীৰ গাড়ী বিহাৰী ক'ত পইচা হ'ব বিহাৰীৰ বাপেকৰ গাড়ী মানে মোৰ পাপাৰ গাড়ী সৰু পাপাৰ এয়া মাক দেখিছে এয়া মায়ে খাৰু কিনি আছে মায়ে একেবাৰে বেয়া ষ্টাইল মাৰি থাকিব ক'ত বা যাব ইমান ষ্টাইল মাৰি তাৰপিছত এইটো বিহাৰী তাৰ এই নাক চাক কুচাই দিয়েহি বজাৰ বুলি ক'লে কি পুছাই দো তো নাক কুচাই দিয়া
कुछ सोच रहा हूँ। कहाँ भागे? क्या हो गया? जिंदगी छंड विषय पड़ो এয়া তিনিবাৰ উঠালো থাৰ্ড টাইম ইমান বটা গাইজ ইয়াত ইমান বটা চাওকচোন এয়া ট্ৰেক পেণ্ট এইবিলাক দেখিছে আমাৰ এইটো ঘৰতে থাৰ্ড টাইম মই উঠাইছোঁ উৰি উৰি যায় একদম ক্লিপ নাই ক্লিপকেইটা আনিব পাহৰি গৈছোঁ চাওক না हवा बहुत चलती है तो यहाँ पे हवा बहुत चलती है बहुत ज़्यादा बहुत तेज हावा হয় আৰু মানে দেখিছে না এই চাওক গছৰ পাত চাওক কেনেকৈ লৰি আছে বহুত বেছি হাৱা চলি আছে এয়া ডিক্যাথলনৰ ব্ৰ্যান্ডেড পেণ্টৰ অৱস্থা মোৰ ৰাজস্থানৰ ধূলিত কি হৈ গৈছে চাওক ৰাতিপুৱা ইমান কষ্ট কৰি দিলোঁ এইডালে ক্লিপ কেইটামান আনিব নোৱাৰে আমি ভাত খাম ভাত না হয় একচুয়ালি রুটি হয় এটু দহি তো কেনেকুৱা লাগিছে ভিডিঅ' জনাব হয় গাইজ দিনটো এনেকৈ গৈছে আজি ৰাজস্থানে ইমান দিনৰ মূৰত আহিলোঁ এনেকৈ ইফাল সিফাল কৰি দিনটো গ'ল অকণমান শ্বৰ্ট লৈ আপোনালোকক দেখালোঁ আৰু সকলোতে সম্ভৱ নহয় জানো গুলু এয়া গাখীৰ খাই আছে আমি পাকঘৰৰ ভিতৰত বহি আছোঁ দেখিছে পাকঘৰটোৰ অৱস্থা এতিয়া ৰুটি চুটি খাই শুই থাকিম ভিডিঅ'টো কেনে পালে চাই জনাব আজিলৈ ইমানেই লগ পাম পুনৰ নতুন ভিডিঅ' এটাত বাই